আপুনি জানেনে যে আপুনি প্ৰত্যেকটো সময়তে 1674 কিলোমিটাৰ প্ৰতি ঘণ্টা স্পীডত ঘূৰি আছে বুলি? হয়, প্ৰত্যেকটো সময়তে। কিন্তু আপুনি গমেই নাপায়। অৱশ্যে এইটোতো এটা সাধাৰণ কথা হয়। তথাপিও হয়তো আপোনালোকৰ বহুতে এই কথাটো নামানিবও পাৰে। তেওঁ ক'ব পাৰে যে যদি আমি ঘূৰি থাকোঁ তেন্তে আমাৰ ঠাই প্ৰতিটো মুহূৰ্ততে সলনি হৈ থাকিব লাগিছিলে আৰু আমি একেটা ঠাইতে থাকিব নালাগিছিল। আনকি প্ৰত্যেকটো বস্তু ঘূৰি থাকিব লাগিছিল। সেয়ে এইটো কথা সত্য নহয়। আৰু আজিৰ পৰা কেইবছৰমান আগলৈতো বহুতে এইটো কথাও মানিছিলে যে পৃথিৱীখন চেপেটা হয়। কিন্তু যেতিয়াৰ পৰা ইণ্টাৰনেট মানুহৰ হাতে হাতে ঘৰে ঘৰে গৈ পাইছে তেতিয়াৰ পৰা আমি বহুতো নজনা আৰু নুবুজা কথা শিকিব পৰা গৈছে আৰু জানিবও পৰা গৈছে। বন্ধুসকল, আপুনিতো এইটো কথা জানেই যে পৃথিৱীখন তাৰ নিজৰ অক্ষত সদায় একেটা গতিত ঘূৰি আছে আৰু অকল পৃথিৱীয়েই নহয় বৰঞ্চ প্ৰত্যেকটো প্লেনেট, তৰা অৰ্থাৎ ব্ৰহ্মাণ্ডৰ প্ৰত্যেকটো বস্তু গতিশীল হয়। আনকি আমালৈ পোহৰ পঠিওৱা সূৰ্যও নিজৰ অক্ষত ঘূৰি থাকে আৰু সূৰ্যক নিজৰ অক্ষত এবাৰ সম্পূৰ্ণ ঘূৰিবলৈ 27 দিনৰ সময় লাগে। এই ঘূৰ্ণনটো প্ৰথমবাৰ সূৰ্যৰ দাগবোৰৰ গতি পৰ্যবেক্ষণ কৰি ধৰা পৰিছিল। ঠিক তেনেকৈ পৃথিৱীক নিজৰ অক্ষত এবাৰ ঘূৰিবলৈ 23 ঘণ্টা 56 মিনিট সময় লাগে। আগতে মানুহে মানিছিলে যে সূৰ্যই পৃথিৱীৰ চাৰিওফালে ঘূৰে আৰু কিছুমানে এইটো কথাও মানিছিল যে পৃথিৱীখন ব্ৰহ্মাণ্ডৰ কেন্দ্ৰ হয়। কিন্তু লাহে লাহে চাইণ্টিষ্টসকলে কথাবোৰ জানিব পাৰিলে আৰু বুজিলে যে সৌৰজগতৰ কেন্দ্ৰ সূৰ্য হয় আৰু পৃথিৱীৰ লগতে বাকী গ্ৰহবোৰেও সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে। আৰু এইটোৰ বাহিৰেও এই কথাটো গম পোৱা গ'ল যে আমাৰ পৃথিৱীৰ চন্দ্ৰটো নিজৰ অক্ষত ঘূৰি আছে আৰু যাৰ বাবে তাক 27 দিনৰ সময় লাগে। আমি এই কথাটো জানিলো যে পৃথিৱীয়ে নিজৰ অক্ষত ঘূৰি থাকে, কিন্তু আমি এই কথাটো কি অনুভৱ নকৰোঁ যে পৃথিৱীখন সদায় 1674 কিলোমিটাৰ প্ৰতি ঘণ্টা স্পীডত ঘূৰি আছে। আৰু আপুনি জানেনে যে এই গতি দুনিয়াৰ সকলোতকৈ বেছি স্পীডত চলা ট্ৰেইন জাপানৰ LO চিৰিজ SC মেগলিউৰ স্পীডতকৈ প্ৰায় 3 গুণ বেছি হয়। আপুনি জানি আচৰিত হ'ব যে জাপানীজ LO চিৰিজ SC মেগলিউ 603 কিলোমিটাৰ প্ৰতি ঘণ্টা স্পীডত চলে, যিটো দুনিয়াৰ সকলোতকৈ বেছি স্পীডত চলা ট্ৰেইন হয়। এতিয়া আপুনি এইটো প্ৰশ্ন কৰিব পাৰে যে ঠিক আছে, মানি ল'লোঁ যে পৃথিৱীখন ইমান স্পীডত ঘূৰি থাকে, কিন্তু এইটো কথা কোৱা যে যেতিয়া আমি জঁপিয়াওঁ তেতিয়া কিয় সেই একে ঠাইতে লেণ্ড কৰোঁ? আমিতো বেলেগ ঠাইত লেণ্ড হ'ব লাগিছিল। কিয়নো যদি পৃথিৱীৰ স্পীড ইমান বেছি হয় তেন্তে জাম্প কৰা ঠাই আৰু লেণ্ড কৰা ঠাইৰ মাজত কিবা নহয় কিবা পাৰ্থক্য থাকিব লাগিছিল। আহক প্ৰথমতে এইটো বিজ্ঞানৰ ভাষাত বুজোঁ। পৃথিৱী সদায় নিজৰ এক্সিছত ঘূৰি থাকে, যাৰ বাবে দিন আৰু ৰাতি হয়। কিন্তু আমি এইটো কথা অনুভৱ নকৰোঁ যে এই কাৰ্যটো পৃথিৱী ঘূৰি থকাৰ কাৰণে হয়। আমাৰ পৃথিৱী এটা কনষ্টেণ্ট স্পীডত সকলো সময়তে ঘূৰি থাকে। ইয়াৰ ঘূৰি থকা গতি চেঞ্জ হ'বলৈ কোটি কোটি বছৰ লাগিব, কিন্তু বৰ্তমান কোটি কোটি বছৰলৈ আমাৰ পৃথিৱী 1674 কিলোমিটাৰ প্ৰতি ঘণ্টা স্পীডতে ঘূৰি থাকিব। পৃথিৱীৰ ঘূৰাৰ লগে লগে আমিও ঘূৰি থাকোঁ, যাৰ বাবে আমি এইটো কথা অনুভৱেই নকৰোঁ যে পৃথিৱী ঘূৰি আছে নে নাই। আহক এইটোক বেলেগ আৰু এটা উদাহৰণৰ সৈতে বুজিব চেষ্টা কৰোঁ। ধৰি লওক যে আপুনি এখন ট্ৰেইনত বহি দীঘলীয়া ভ্ৰমণ কৰি আছে আৰু ট্ৰেইনখন 90 কিলোমিটাৰ প্ৰতি ঘণ্টা স্পীডত চলি আছে। তেন্তে কি আপুনি গম পায় নেকি যে ট্ৰেইনখন ইমান স্পীডত চলি আছে? যেতিয়ালৈ আপুনি খিৰিকীৰে বাহিৰলৈ নাচায় তেতিয়ালৈ আপুনি ট্ৰেইনখনৰ স্পীডৰ কথা গমেই নাপায়। ঠিক তেনেকৈ পৃথিৱীতো একেই নিয়ম প্ৰয়োগ হয়। পৃথিৱীখনক যদি এখন ট্ৰেইন বুলি মানি লোৱা যায় আৰু ইয়াৰ চাৰিওফালে থকা বায়ুমণ্ডলক ট্ৰেইনৰ গঠন হিচাপে বিবেচনা কৰা যায়, তেন্তে আমি সহজতে বুজি পাম পৃথিৱীখন যিটো স্পীডত ঘূৰি আছে আমিও সেই একে গতিত ঘূৰি আছোঁ আৰু পৃথিৱীৰ বায়ুমণ্ডলো সেই একে গতিতে ঘূৰি আছে। সেইকাৰণে আমাৰ পৃথিৱীৰ মুভমেণ্টৰ বিষয়ে আমি গমেই নাপাওঁ। কিন্তু যদি আমি বায়ুমণ্ডলৰ বাহিৰত অৰ্থাৎ স্পেচত যাওঁ তেতিয়া আমি পৃথিৱীখন ঘূৰি থকা দেখা পাম। আৰু যদি পৃথিৱীৰ কোনো ধৰণৰ বায়ুমণ্ডল নাথাকিলে হয় তেতিয়া আমাৰ অনুভৱ হ'লে হয় যে পৃথিৱীখন ঘূৰি আছে। ইয়াৰ পিছত আৰু এটা প্ৰশ্ন আছিলে যে যদি পৃথিৱীখন ঘূৰি আছে তেন্তে যেতিয়া আমি জাম্প কৰোঁ তেতিয়া আমি একে ঠাইতে কিয় পৰোঁ? হিচাপততো আমাৰ জাম্পিং স্পট আৰু লেণ্ডিং স্পট বেলেগ বেলেগ হ'ব লাগিছিল, কিন্তু এনেকুৱা নহয়। এইটোৰ কাৰণ হ'ল পৃথিৱীৰ কনষ্টেণ্ট স্পীড। যদি পৃথিৱীৰ গতি আপুনি জাম্প কৰাৰ সময়ত কম বা বেছি হৈ যায় তেতিয়াহে আপোনাৰ জাম্পিং স্পট আৰু লেণ্ডিং স্পটৰ মাজত অলপ পাৰ্থক্য হ'ব। অন্যথা আপোনাৰ জাম্পিং স্পট আৰু লেণ্ডিং স্পটৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নহয়, ই শূন্য হ'ব। এইটো যদি বুজিব বিচাৰে তেন্তে ট্ৰেইনৰ উদাহৰণেই বুজিব পাৰিব। যেতিয়া এখন ট্ৰেইন এটা কনষ্টেণ্ট স্পীডত চলি থাকে তেতিয়া যদি আপুনি ট্ৰেইনতে জঁপিয়াই তেন্তে আপুনি তাতেই পৰে, কিন্তু যদি আপুনি খিৰিকীৰে জঁপিয়াই দিয়ে তেন্তে হ'ব পাৰে আপুনি চিধা স্বৰ্গলৈ গুচি যাব আৰু নহ'লে আপোনাৰ লেণ্ডিং স্পটটো বহু বেলেগ হ'ব। কিন্তু বন্ধুসকল, এনেকুৱা কেতিয়াও নকৰিব। এতিয়া যদি আপুনি ইমান ওপৰলৈ জঁপিয়াই যে আপুনি বায়ুমণ্ডলৰ বাহিৰত গুচি যায় তেন্তে আপুনি সেই একেই ঠাইত লেণ্ড নকৰে। সেই সময়ত আপোনাৰ জাম্পিং স্পট আৰু লেণ্ডিং স্পট বহুত বেলেগ হ'ব। বন্ধুসকল, এতিয়া মই ভাবোঁ যে আপুনি ভালকৈ বুজি পাইছে যে আপুনি সকলো সময়তে ঘূৰি আছে আৰু তাৰ পিছতো আপুনি এই কথাটো কিয় অনুভৱ নকৰে। আশা কৰোঁ ভিডিঅ'টোৰ পৰা আপুনি কিবা অলপ শিকিব পাৰিলে। যদি ভিডিঅ'টো আপোনাৰ বাবে ইনফৰ্মেটিভ হয় তেন্তে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। তেন্তে লগ পাম আৰু এটা ইণ্টাৰেষ্টিং ভিডিঅ'। তেতিয়ালৈ ধন্যবাদ।